বিয়াত দাই নাছে কিয়া ভলকে বাহৰ কিয়া ধন্যবাদ ৰাজ আৰু দস্ত এতিয়া মই দেখাম নমস্কাৰ মোৰ মৰমৰ জ্যেষ্ঠসকল আৰু বন্ধু বান্ধৱী দাদা বাইদেউ ভাইটি ভণ্টিসকল আজি গৰু বিহু উপলক্ষে আপোনালোকক বহুত কিবা কিবি দেখাম বুলি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ বতৰটোৱে বহুত বেয়া কৰি দিলে ৰাতিপুৱাৰ ঘৰত গৰু গা ধুওৱা গৰুক লাও বেঙেনা খোৱা এইবিলাক একো দেখাব নোৱাৰিলোঁ বৰষুণে চব প্লেন শেষ কৰি দিলে তথাপিও এতিয়া লাহে লাহে বতৰটো অকণমান ভাল কৰিলে তো ওলাই আহিলোঁ চাওঁ আমাৰ ওচৰতে কেইবাখনো বিহু আছিলে আজি বিহু ফাংচন আছিলে এখন ফাংচনত যাম এতিয়া গৈ চাম তাত পৰিৱেশটো কেনেকুৱা হৈ আছে আৰু লগতে ৰাণী বুলি এডোখৰ ঠাই আছে আমাৰ ইয়াতে তাত যাম তাত আজি মুকলি বিহু প্ৰতিযোগিতা পাতিছে চ' তাত প্ৰতিযোগিতাবিলাক কেনেকুৱা ধৰণৰ হয় সেইবিলাক দেখাবলৈ চেষ্টা কৰিম চ' বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ কৈছিলোঁ যে বিহুখনৰ কথা আহি পালোঁ ইয়াত মানে অনুষ্ঠানটো আৰম্ভ কৰিছে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকৰ মানে যি কিবা কিবি খেল আৰম্ভ কৰিছে চ' আপোনালোকক দেখাই আছোঁ চাওক চ' গাইজ আমি বিহুখনৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ ৰাণী মানে আপোনালোক যে কৈছিলোঁ এখন মুকলি বিহু প্ৰতিযোগিতা পতা বুলি তাত গৈ আছোঁ আৰু তাত যোৱাৰ আগতে আমি লগ কৰিম বকুলক আমাৰ লগত বকুলো যাব চ' চাই থাকক গাইজ তেনেদৰে আহি আমি বেলগুৰি পাই গ'লোঁ বকুলহঁতৰ ঘৰ পামেই আৰু বেছি টাইম নাই এইফালে চাওক মই দেখাই দিছোঁ এয়া বকুলক লগ পাই গ'লোঁ নিশ্চয় তোমাৰ ভাল ন গাইজ এনেদৰে আহি আমি পাই গ'লোঁ মুকলি বিহুৰ এই অনুষ্ঠান ঠাইখিনি পাই গ'লোঁ চাওক ইয়াত এতিয়াও আৰম্ভ হোৱা নাই খেল ধেমালি চলি আছে পুখুৰী পাৰ চলি আছে মানুহ অলপ চলপ আহিছে গাইজ চাওক এইডাল হৈছে আহঁত গছ আৰু এই আহঁত গছৰ তলতে ইয়াতে এইবোৰ মুকলি বিহু প্ৰতিযোগিতা আৰু গাইজ আমি তাৰ পৰা গুচি আহিলোঁ মানে একেবাৰে গুচি অহা নাই আকৌ যাম কিন্তু কি হ'ল তাত এতিয়া খেল ধেমালি চলি আছে প্ৰতিযোগিতাখন আৰম্ভ কৰোঁতে মুকলি বিহু প্ৰতিযোগিতাখন আৰম্ভ কৰোঁতে অকণমান দেৰি হ'ব চ' ইয়াত ওচৰতে আমাৰ আলহী আছে এতিয়া আমি আলহী খাব গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ এনেদৰে আলহী খাই ওলাই আহিলোঁ আৰু আলহী ঘৰত ভিডিঅ' কৰা নহ'ল চাহ তামোল খালোঁ ওলাই আহিলোঁ আৰু আমাক বিহুৱান দিলে আৰু মেইন কথাটো হ'ল কি মোৰ আলহী আছিলে মোক আলহী খাব মাতিলে গ'লোঁ লাষ্টত গৈ গম পালোঁ যে বিৰাজ ভাইৰো আলহী হয় চ' দুয়োটাই বিহুৱান পালোঁ বিহুৱান এতিয়া বিৰাজ ভাইৰ বেগত আছে এতিয়া আজি নেদেখাং আৰু আপোনালোকক বিহুৱান চ' এতিয়া গৈ আছোঁ বলক আকৌ মুকলি বিহু চাবলৈ আৰু আপোনালোকলৈ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই নতুন বছৰটোত যেন সকলোৰে দুখবোৰ আঁতৰি সুখৰ দিন আহে তাৰে কামনা কৰিলোঁ বলক গাইজ এনেদৰে আহি পালোঁ কিন্তু এতিয়াও একো হোৱাই নাই বহুত টাইম খেল ধেমালিৰ অনুষ্ঠান চলি আছে আৰু এতিয়া ভোকো লাগিছে অকণমান কিবা খাই লওঁ গাইজ আপোনালোকক জনাবলৈ পাই খুবেই দুখিত যে ইয়াত মুকলি বিহুত টাইম দিছিলে 3টা বজাত কিন্তু এতিয়ালৈ একো নাই এতিয়া লাষ্ট এনাউন্স কৰা শুনা পালোঁ যে 6টা বজাৰ পৰাই আৰম্ভ কৰিব চ' বহুত দেৰি হ'ল আমি ইয়াত 1:30 বজাৰ পৰা ৰখি আছিলোঁ এতিয়া আৰু যাবলৈ ওলালোঁ আকৌ যাব লগা আছে আজি আমাৰ ওচৰত তেতিয়া যে দেখাইছিলোঁ ইখনত আজি বিশেষ আকৰ্ষণ ভাঙা টিভি খ্যাত দীপজ্যোতি ডেকা আৰু জনপ্ৰিয় ইউটিউবাৰ হেডষ্ট খ্যাত জ্ঞানদীপ আৰু
আমাৰ অসমৰে এক জনপ্ৰিয় সংগীত শিল্পী মানস প্ৰতিমৰ গীতৰ শৰাই। চ' সেইবিলাক দেখাবলৈ আপোনালোকক যাব লাগিব। গতিকে এতিয়া ঘৰত গৈ আছোঁ। চ' গধূলি লগ পাম। ত' গাইজ আমি আহি অকণমান ফটো উঠি ল'লোঁ, তাৰপিছত গৈ বকুলহঁতৰ ঘৰত গ'লোঁ। বকুলক ঘৰত থৈ পেলাই বকুলহঁতৰ ঘৰত চাহ খালোঁ। এতিয়া চাহ তামোল খাই ওলাই আহিলোঁ আকৌ। এতিয়া গৈ আছোঁ ঘৰত। আজি দিনটো বুলি ভাবি আছোঁ যিখিনি, সেইখিনিও চাগে নোৱাৰিম, আশা কম, কাৰণ বৰষুণটো আকৌ আহিবলৈ আৰম্ভ কৰিছে। চাওঁ তথাপি কি হয়, চেষ্টা কৰিম যিমান পাৰোঁ। তিতা তিতা ফুল হাতে গোলাপ ফুল লেখিবাও নেজানো পঢ়িবাও নেজানো মনে চিঠিখন পালো। হে গাইজ, মই আছোঁ এতিয়া বৰিহাটত আৰু এতিয়া সময় হৈছে 7:50। চ' আপোনালোকক কৈছিলোঁ যে দীপদা আহি থকা বুলি। গাইজ দীপজ্যোতিদা আহি গ'ল। এয়া দীপজ্যোতিদা, বকুলহঁতে দীপজ্যোতিদাৰ লগত কথা পাতি আছে আৰু ময়ো আহি গ'লোঁ। হঠাৎ ফোন কৰিলে বকুলে যে দীপজ্যোতিদা আহি পালে বুলি। আৰু এয়া দেখছে নহয় আজি কি ধুনীয়া লাগিছে। মিৰ্জাত আহি পেলাই ইহঁতে গৰু বিহুৰ দিনা ধুনীয়াকৈ অসমীয়া এই গামোচাৰে মোক দিছে আজি ধুনীয়াকৈ, আৰু দিয়াৰ লগে লগে ইহঁতে ইমান সুন্দৰকৈ চাইচোন কি কোৱা লাগিছে। গোটেই পিছফালে কিছুমান ভিডিঅ' ধৰি আছে। মই কি ক'ম কি নক'ম লাগিছে, ভয়ো লাগিছে। ইফালে ঘপমান লিখিয়া লগ পাইছোঁ। ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই আছে যে পি এণ্টাৰটেইনমেণ্ট। বৰ ধুনীয়া ধুনীয়া এণ্টাৰটেইনমেণ্ট দি থাকে। আপোনালোকৰ ভিডিঅ'টো চাব, কমেণ্ট কৰি জনাবি ভাল কৈছে নে বেয়া কৈছে। আপোনাৰ ভিডিঅ' প্ৰতিটো ভিডিঅ' চাওঁ। আমাৰ ভিডিঅ'বিলাক চাই থাকে, প্ৰতিটো ভিডিঅ' চাওঁ আপোনাৰ। বেয়া হ'লেও চাব, ভাল হ'লেও চাব। আৰু ইয়াৰ ভিডিঅ'বিলাক ভালে লাগে আপোনাৰ ভিডিঅ'বিলাক বনাই আছে গোটেইকেইটাই। একেলগে উঠি যাব লাগিব অসমীয়া ল'ৰা, কাৰণ ইহঁতেও কিবা এটা কৈছে। এই ভিডিঅ' এটা ভাল হ'লে আমাৰনো কি আহি যায়, এইবিলাক আমেৰিকাৰ বস্তু, আমেৰিকাৰ হেৰিবিলাক আহে চাৰিলি। সেইকাৰণে ইহঁতকো ছাপোৰ্ট কৰি আপোনালোকে আগবঢ়াই নিবি। ইয়াত দাড়ি নাছে কিয়া ভলকে বাঁহৰ আঁকি আনে এহঁতে মাৰবই মান নাই মাৰি ইয়াত কিহে পালাও। এই মঞ্চত যাম গাড়ীৰ ভিতৰত দেখাই দিছোঁ। দীপজ্যোতিদাৰ হৈছে বুন্দিয়া, চৰি ভুজিয়া, আৰু এইটো বুন্দিয়া। চ' হেপী বিহু, কিবা কৈ দিছোঁ হেপী বিহু আপোনালোকৰ। আপোনালোক সকলোলৈ থেংক ইউ। চ' গাইজ দীপজ্যোতিদাহঁত আগত গুচি গ'ল, বকুলহঁতো আগত গুচি গ'ল। মই ইয়াতে পৰি আছোঁ। দাদাৰ লগত কথা পাতোঁতে মোৰ অকণমান দেৰি হ'ল। মই এতিয়া গৈ আছোঁ দীপজ্যোতিদাহঁতৰ প্ৰগ্ৰেম চাবলৈ, আৰু মোৰ লগতে আপোনালোকো বলক। চ' চাই থাকক ভিডিঅ'টো। কাক লগ পালোঁ এয়া মাৰা পঠিম দে। চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, আৰু সকলোৱে ছাপোৰ্ট কৰিব। থেংক ইউ ছ' মাছ। ধন্যবাদ ব্ৰাড আৰু দোস্ত। এতিয়া মই দেখাব কাৰাটে। হে গাইজ চাওঁ এয়া কোন জ্ঞানদীপ। আৰু জ্ঞানদীপলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ, থেংক ইউ। কালি বহুত ৰাতি হৈ গ'ল কাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এটা কথা হ'ল দীপজ্যোতিদাৰ মঞ্চ প্ৰগ্ৰেমখিনি এইটো ভিডিঅ'ত দিয়া নহ'ল, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। চ' মঞ্চ প্ৰগ্ৰেমখিনি বেলেগ এটা ভিডিঅ'ত দি দিম। ত' এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।